মুখে মুখে পাছ কৰিলে হৈছে আৰু চা কি হলো পইচা মেচ আছে নেকি চা মেচটো ইয়াত নাথাকে তেওঁ সৰুটোত চোৱাচোন মেচটোনো কিয় কেকে চাই মানে পেপাৰ অলপ জ্বলাবলৈ দিছিলে মই পাহৰি থাকিলেও চাকচোন কি পেপাৰো এয়া এটা চহে কাম চাগে আৰু ইয়াচোন নাই চা আৰে এইখিনি দেখোন কুৱেশ্যন পেপাৰ কেকে চাই দিছে মোক চবকে বিলাই দিবলৈ দিছে আকৌ লাষ্টত মোৰ লিটান দিছে জ্বলাই দিবলৈ দিছিলে মই পাহৰি থাকিলেও চা হোৱাট পইচা শপত হোৱাত এইজনৰ কি হৈছে ষ্টপ 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 এইটো পৰীক্ষা নহয় কিয় ছাৰ হাতনে আৰ কি এইবোৰ হে কোনবোৰ এক্টিং নকৰিব কি এইবোৰ দিয়ক মানে ছাৰ ঐ চাপ মোক একো নুসুধিব মই একো নাজানো চাপ শেষ কৈ দিলে আপুনি আমাক কিয় যে বাৰে বাৰে আপোনাক বিশ্বাস কৰো নহয় কেকেদা এই ছাৰে কিবা নহয় কিবা এটা কৰে দে এতিয়া তহঁতে ফচাই দে ভলে ভলে এনচাৰ দিয়ক ক'ত পালে এইবোৰ ছাৰ মই ডিটিপি ল'ৰাটোক ফোন কৰা শুনিলে মোৰ বাইকখন তাত দেখিলে আৰু ল'ৰাটোক টকাৰ লোভ দি ফচাই লৈ তাৰপিছত ইহঁতক ফচাইছে হয়নে নহয় হয় ছাৰ মোক টকাও লাগে চাকৰিও লাগে গতিকে চান্স এটা পাইছোঁ যেতিয়া ধাৰ কৰি হ'লেও টকা কেইটামান আনি কেকেদাক দি পৰীক্ষাটোত পাছ কৰাৰ চেষ্টা কৰিছোঁ এইটো জানো মোৰ ভুল ছাৰ কেকেদাৰ নিচিনা মানুহ এজনে যেতিয়া এইখিনি কথা কৈছে তেতিয়াতো আমি বিশ্বাস কৰিব বাধ্য আমাৰ গাত একেবাৰে দোষ নাই ছাৰ তাৰমানে মই শাস্তি পাব লাগে কৈ দিয়ক এইটো খাটনিয়াৰ আৰু মোৰ প্লেন আছিল এটা পৰীক্ষা পাতিবলৈ এৰা কিমান সচেতন হ'ব লাগে তাকে তহঁতক বুজালো মই ডিটিপি চেণ্টাৰলৈ অসাৱধানভাৱে ফোন কৰিলোঁ খাটনিয়াৰে শুনিলে তাৰপিছতে খাটনিয়াৰে অপৰাধৰ খেলখন আৰম্ভ কৰিলে তহঁতক টকা লাগে চাকৰি প্ৰমোশ্যন লাগে ইফালে মই তহঁতক সহজ ৰাস্তা দেখুৱালো আৰু তহঁতে সেই ৰাস্তাটো দি যাবলৈ মোৰ লগত এগ্ৰী হৈ দিলি এনেকৈ বেমেজালিবিলাক আৰম্ভ হয় ক্ৰাইমবোৰ আৰম্ভ হয় তহঁতক আজি কথাবিলাক প্ৰেক্টিকেলি বুজালো তহঁতে জানিব লাগিব কেনেকে প্ৰশ্ন কাকতবিলাক লিক হয় ক্লু এটাটো এৰা পালি পৰীক্ষাবোৰ বৰ সচেতনতাৰে পাতিব লাগে এটা ফুটাও ৰাখিব নালাগে যাতে অপৰাধৰ বতাহ সোমাই চাইক্লনৰ সৃষ্টি কৰিব নোৱাৰে কেনে পালি হত থুলমূলকে দেখুৱাইছো টাইমো কম যে বঢ়িয়া বঢ়িয়া ছাৰ বঢ়িয়া বঢ়িয়া ছাৰ এইবোৰৰ ওপৰতো কিন্তু পুলিচ ডিপাৰ্টমেণ্টত ৱৰ্কশ্বপ এটা হ'ব লাগে ৰাইট বোলে আও হৰি আও ৰাম ৰাকেশ সুস্মু কোৱা মানে মোক হেল্প এটা কৰি দিবি সুস্মু তুমি মোক হেল্প বিচাৰিছা আৰু মই তোমাক হেল্প নকৰিম নিজৰ বুলি মোৰ মানে সেফটি পিনটো হেৰাইছে তো বাতি চলাই ওলাই দে না প্লিজ মিলিয়ে মোক কি বুলি ভাবিছে বাৰু মোৰ কি ক্লাছ নাই মই সেফটি পিন উলিয়াম কি হ'ল নাই একো নাই
দে না উলিয়াই তুমি সোফাতে বহাগে যোৱা মই উলিয়াই দি আছো পাতি চলাই চেফটি পিন উলিয়াব লাগে উলিয়াই আছো ও রাকেশ আ জলদি বা গৈছো ইমান কিয় উৎপাত কৰি আছা আরে দে মোৰ পিনটো উলাই দে সোনকালে আচ্ছা তোমাৰ পিনটো আছিল ক'ত শাৰ্টতে মাৰি থৈছিলো সুস্মু হা শুই দিয়া কিয় শুব লাগে আৰে মোৰ কাম আছে তুমি শুই দিয়া কিয় শুই দিয়াচোন তুমি তোৰ এইটো বাতি নাছিল নহয় আৰে এইটো হেভি কাম নহয় এনেকুৱা লাইট কামবোৰত এইটো বাতিয়ে চলাই দিওঁ চলাব লাগে পাইছো এতিয়া কি হৈছে স্যার মোক বসাওক স্যার হৈছে কি স্যার রাকেশে মোৰ গাত বাতি চলাব লৈছে কি ও স্যার ছোৱালী মানুহৰ গাত বাতি চলাই নেকি স্যার স্যার দিয়কচোন মানে ৰাকেশ ৰাকেশ ভালকে দিব স্যার কি 3 দিনৰ কাৰণে আজৰি আও ভাত আলু দি দিছো ফ্ৰিজত থৈ উলিয়াই খাই থাকিম আও এ মজা এই পৰীক্ষাৰ উদাহৰণটো কেনেকুৱা পালে মজা পৰীক্ষাত 2 নম্বৰী ধান্দা নচলিব পঢ়িব লাগিব পৰীক্ষা ভালকে দিব লাগিব ৰিজাল্টটো ভাল হ'ব লাগিব পইচা মই যদি ভালকে পঢ়ো ভাল ৰিজাল্ট কৰিছো মই ভাল চাকৰি পাম নে চা তইৰা ভালকে অ আ ক খকে নাজানো মই যদি জধামুখ তোমাৰ কাৰণেহে জধামুখ হৈ আছো কিয় বা তেতিয়াবা চিনে টিউচন মাষ্টাৰ আনিমকে এতিয়ালৈকে আনি নিদিছে চাইনিজ লাগে অ পঢ়িবি অ কালে ফোন কৰিছা আছা এচাইছা কৈছা hinanga hello jing ping long khong busting hanyo ninga tuition ina gana ma master ino undu ko na ma shino mohan ino go jata mor kanga na soko jabo eride ino এনি টাইম অভদ্ৰামী ন তোৰ তাৰ আজি মই কামৰ পৰা মোৰ ডাকিবলৈকে সময় পোৱা নাই কোনে কৈছে মই অভদ্ৰামী কৰিলো বুলি কি অভদ্ৰামী কৰা নাই মোৰ গাত বাতি চলাব লৈছ সেইটো অভদ্ৰামী নহয় চাহ বেয়া নাপাব মানে ধেমালি কৰিম বুলি অকল জুকালো আৰু জাষ্ট জকিং আৰু নিজৰ বুলি এয়াই তোৰ চিষ্টেম হা তোক জকিং কৰিবলৈ মই ইয়াত ৰাখিছো তেল ফাটিছে তোৰ সবি কোনোবা দিনা ডাইৰেক্ট এপইণ্টমেণ্ট দি ল'ৰা আনি বহাই দিম মই ছাৰ আজিকালি এইটো দম দি থাকে যে সঁচাকৈ নতুন ল'ৰা এটা বহুৱাই দিবহি নেকি দবই হ'ব আকৌ ল'ৰাটোৰ লগত কোন তই China come from China jing ping long khong busting Behar body outpost Behar body outpost Behar body outpost Behar body outpost এই বৰুৱানীজনী মানে সময়ত হিচাপটো নিলিখিব এতিয়া তই মানে হিচাপ কৰি কৰি মৰ কি বা আছিলে ঐ দাদা ঐ তই বাৰু ক'বালৈ যাবি নেকি এতিয়ালৈকে একো চিডিউল বনোৱা নাই বাৰু একে চিডিউল বনাই হে চল অকণ লেভেলত থাকি কথা কবিচোন হ'ব দে তইতো মোৰ লেভেলটোহে দেখা পাওঁ বাৰু হ'ব তই ঘৰতে থাক মই খাওঁতকে সেই বৰুৱানী বাইদেউ ঘৰৰ পৰা আহোঁগে তোৰ আকৌ কি কাম ওলাল উখৰাম তোৰহে কাম থাকে মানে মোৰ কাম নাথাকে ঘৰত থাকিবলৈ কৈছো ঘৰত থাক খেলি মেলিহে হ'ব আজি থাকিবি দেই কি দিন পৰিলো আজি ল'ৰা মানুহ তাৰ ঘৰ ৰখীয়া আৰু মাইকী মানুহজনী ৰাস্তাৰ বাটৰুৱা ভোৰ কলিকাল বা আজি দেখোন হেনো ৰেজাক কিতাপ কলম লৈ বহি গলি যে মোক আজিৰ পৰা নাপাবি চাগে অকণমান ক'ত যাবিনো আজিৰ পৰা পঢ়া শুনা কৰিম বুলি ভাবিছো বা দোকানতে স্কুল
নতুন নহৈছে টিউচন ক'ত টিউচন মাষ্টৰ চিনেই চিনে বেমাৰ বনোৱা দেশখন যেন চাইনা অঁ বা তই তাৰমানে অসমৰ মাষ্টৰ যদি নপঢ়াই ডাইৰেক্ট চাইনাৰ মাষ্টৰ দিয়ে পঢ়িবি কি কয় কি My name, Jinping Long Kong Blue Spring. Come from China, Wuhan. মায়ো কোন তই China. Come from China. Jinping Long Kong Blue Spring. ঐ তাৰ লগা তই কৰোণা কালত চাই নাপাই আহিছ ইফালে যা মাছ মাৰ ইফালে যা একদম মোৰ ওচৰলৈ নাহিবি যা কাণ্ট্ৰলিয়া চৰ লাগে এই চেনেল একে চৰকে খুলি চৰ মাৰি দিম তহঁতে গোটেই পৃথিৱীখন ধ্বংস কৰি দিলি এতিয়া ইয়ালৈ আহিছ কোন আছে বাৰু পইচা পোৱা নাই নে তোৰ মানুহটোলৈ ফোন এটা কৰোঁচোন কি চাই আছে ছাৰ ঐ এই কীবৰ্ডখনত দেখোন এইকেইটা কিয়ে নাই বহুত দিন হ'ল নহয় এইকেইটা কি নাই কি বহুত দিন হ'ল এৰাই গ'ল তোক মই নতুন কীবৰ্ড আনিবলৈ পইচা দিছিলো নে নাই হা হা ঐ ঐ তোক মই কিবা এটা সুধি আছিলো নে নাই ছাৰ কাগজখন ফাইলতে ভৰাই থওঁ যিটো সুধিছো সেইটোৰ উত্তৰ দে কোনটো ছাৰ তোক মই কীবৰ্ড কিনিবলৈ যে পইচা দিছিলো তই কিনিলি অ নতুন কীবৰ্ড কিনিবলৈ যে পইচা দিছিলে অ কিনিলি নে নাই এইটো এই কীবৰ্ডখন কিনিলে নে নাই বাৰু ৰাকেশ কি হৈছে ব্ৰেইনটো বেয়া হৈছে নেকি না স্যার সঁচা কৈছো স্যার চকুকেইটা সৰু সৰু কেনেকুৱা ভূত ওলাইছে যেটো পাগল লোককো পাগল কৰিব আহিছে স্যার পাগল নহয় বিশ্বাস কৰক মোক যোৱা ইয়াৰ পৰা যোৱা স্যার মোৰ ভয় লাগে আউট পাগল চবে চব মানে ঘৰত মাতা নামটো কওকচোন টেং ঠাং টেং টিনি নি 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 টেং ঠাং টেং টিনি নি 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 টিং টাং টেং ঠাং টেং টিনি নি 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 বেহাৰ বাড়ি আউটপোস্ট বেহাৰ বাড়ি আউটপোস্ট বেহাৰ বাড়ি আউটপোস্ট বেহাৰ বাড়ি অ'ৰা তুমি যে কৰিডৰৰ পৰা একে দৌৰ মাৰিলা কথাটো কি ও ৰাকেশ বাহিৰত ভূত ওলাইছে হেই ইনচেমিনি আরে বিশ্বাস কৰ মই কিয় মিছা কথা কম উপায় আছা কিয় ভয়তে আহা তুমি চিন্তা কৰিব নালাগে মই
হে আজি সভা টিউচন মাষ্টৰ জীৱনত বহু পঢ়িবলৈ মন আছিলে কেতিয়াবা যদি কিতাপ মিলিছে মাষ্টৰ নিমিলিছে কেতিয়াবা যদি মাষ্টৰ মিলিছে কিতাপ নিমিলিছে কেতিয়াবা যদি কিতাপে মাষ্টৰ মিলিছে মোৰ মনটো নিমিলিছে এনেকে ই নমা এনেকে মোৰ পঢ়া শুনা থাকি গৈছে এই কৰোণা কালত আজি যে আপুনি 7টা সাগৰ 7টা নদী পাৰ হৈ হয়তো তালাবত খোজকাঢ়ি আহিছে সেইটোৱে মোৰ এইখিনিয়ে প্ৰাৰ্থনা সৰস্বতী আমি বোলো আই টিউচন মাষ্টৰ চকুলে চালে ভয় লাগি যায় কেকে চাবা ক'ত আছে য'তে ত'তে চুলি আছে বলে কামোৱা চকু টিউচন মাষ্টৰ চকুলে চালে কঁপি যায় বুকু হানা কিনো উঠানি কৰ মা উঠা মানে মোক লগতে উঠি ল'বলৈ দিছে হেন কৰ নাম নি কৰ না নাম মোৰ নাম মোহন আছে হনগৰ নিশ্চয় হনগ আপোনাৰ নামটো কি আছে চেং পেং লং খাং প্ৰস্পিং জিং পিং খাম অকণমান সহজ নাম এটা কওকচোন মানে ঘৰত মাতা নামটো কওকচোন টেং থাং টেং টিনি টেং থাং টেং টিনি টিং টাং টেং থাং টেং টিনি আচ্ছা টিং থাং টেং টিং টিং থাং টেং টিং পাইছো হে ভাগিন কলত ভেকচিন প্ৰতিযোগিতা আছে নিজকে ঈশ্বৰৰ চৰণত সঁপি দিছো ভাগিন মানে এইটো লৈ ললি ওম শান্তি ওম শান্তি গা ধোৱা ওম নাই। শান্তি গা ধোৱা না মই লাখ চাবোনেৰে গা ধুই আহিছো মোক গা ধুব লাগিব নহয় দে এই দক্ষিণাটো দিয়ক ধান যোৱাকে কেনেকে পইচা দিম টেনচন দি দিলে আপুনি পইচা নিদিলো কিবা এটাতো দিছো যাই থাক আজি যদি বিজনেছ ফ্লপ মাৰে চাব কিন্তু আপুনি দায়ী হ'ব লকডাউনে যে মানুহক চেঞ্জ কৰি দিলে এইটো এটা দেখো জ্বলন্ত উদাহৰণ নাই শুন খানা পইচাটো দিয়াকে নাই যে দোকানে দিয়া নাই কিয় খৰচ হৈ গ'ল গুলি মাৰি দিওঁ ৰবা সেইটো মানুহ নহয় আচলটোৱে কি আচলটো কৰোণা ভাইৰাছ খাং